হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল এডভাইচ এছাৰলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এটি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত, আৰু সেই টপিকটো হৈছে যে ৰেলৱে ডিপাৰ্টমেণ্টত হ'বলগীয়া CBT এক্সামৰ বিষয়ে। মোৰ ফ্ৰেণ্ডছবোৰে মোক কৈ আছিলে যে এই টপিকটোৰ ওপৰত মই এটা ভিডিঅ' বনাব লাগে। চ' কেনেকৈ আমি এই এক্সামটো ফেচ কৰিব লাগিব, কেনেকৈ আমি এক্সাম হলত গৈ লগ ইন কৰিব লাগিব, লগ ইন কৰি আমি কেনেকৈ কুৱেশ্যনবোৰ এনচাৰ দিব লাগিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। So friends, ৰেলৱে ডিপাৰ্টমেণ্টৰ CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট হৈছে এটা অনলাইন টেষ্ট যিটো আমি দিব লাগিব কম্পিউটাৰতে। ঠিক আছে। এই টেষ্টৰ বাবে কোনো ধৰণৰ পেজ বা হাৰ্ড কপি প্ৰভাইড কৰা নহয়। আমাৰ কুৱেশ্যনবোৰ আহি থাকিব কম্পিউটাৰতে, আমি তাতে ক্লিক কৰি এনচাৰবোৰ দি থাকিব লাগিব। বহু কেণ্ডিডেটে এনেকুৱা ধৰণৰ এক্সাম আগে পিছে দিয়া নাছিল, যাৰ ফলত বহু কেণ্ডিডেটে কনফিউজ হৈ আছে যে এক্সামটো কেনেকুৱা ধৰণে হ'ব, কেনেকুৱা ধৰণে আমি কুৱেশ্যনবোৰ এনচাৰ দিব লাগিব। চ' মই আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ সেই কনফিউজনসমূহ দূৰ কৰিবৰ কাৰণে। চ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যেতিয়া CBT এক্সাম দিব এক্সাম হলত যাওঁ, তেতিয়া আমাৰ সন্মুখত থাকিব একোটা কম্পিউটাৰ, য'ত আপোনালোকে সোমাই আপোনাৰ কম্পিউটাৰত এনেকুৱা এখন স্ক্ৰীন দেখিবলৈ পাব। ঠিক আছে। তাত আপুনি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব আৰু লগত দিব লাগিব ডেট অফ বাৰ্থ। তাৰপিছত লগ ইন কৰিব লাগিব। হয়তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ সলনি আপোনালোকৰ থাকিব ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ নাইবা নেম অফ ডেট অফ বাৰ্থ। মই জাষ্ট আপোনালোকৰ চেম্পলটোহে দেখুৱাই দিছোঁ। ঠিক আছে। এনেকুৱা স্ক্ৰীনখন পোৱাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা ৰোল নম্বৰ থাকিব, সেইটো এণ্টাৰ কৰি দিব। তাৰপিছত এণ্টাৰ কৰিব আপোনালোকৰ ডেট অফ বাৰ্থ, তাৰপিছত তলৰ যিটো লগ ইন বাটন থাকিব এই বাটনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তাত নেক্সট এখন স্ক্ৰীন দেখা পাব। তাত চাওক, য'ত থাকিব আপোনালোকৰ কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন। আপোনালোকৰ এক্সামটো কিমান সময় হ'ব, কোনটো কুৱেশ্যনত কিমান মাৰ্কছ থাকিব, কোনটো চিহ্নই কি ইণ্ডিকেট কৰিব, গোটেইখিনি আপোনালোকে এই পেজটোত পাই যাব। মই এতিয়া আপোনালোকক দেখুৱাম যে কোনবোৰ চিহ্নই কি কথা ইণ্ডিকেট কৰে। ঠিক আছে। চ' নেক্সট চাওক, ইয়াতে আপোনালোকে যদি কুৱেশ্যনটো ভিজিট নকৰে বা কুৱেশ্যনটো ক্লিক নকৰে, তেতিয়াহ'লে আপোনালোকে দেখা পাব চাৰিকোণীয়া বগা এটা আয়তাকৃতিৰ চিহ্ন। ঠিক আছে। আৰু যদিহে আপোনালোকে কুৱেশ্যনটো চাইছে কিন্তু এতিয়ালৈ এনচাৰ দিয়া নাই, তেতিয়াহ'লে আপোনালোকৰ ৰঙা চিহ্ন এটা থাকিব। অ'কে। আৰু যদি আপোনালোকে কুৱেশ্যনটো চাই এনচাৰ দি দিছে, সেইটো হৈ যাব তেতিয়া সেউজীয়া। আৰু যদি আপোনালোকে কোনো কুৱেশ্যনক লৈ কনফিউজ হয়, তেতিয়াহ'লে সেই কুৱেশ্যনটো মাৰ্ক ফৰ ৰিভিউত ক্লিক কৰি পিছত এনচাৰ দিব বুলি থৈ দিব পাৰে। ঠিক আছে। তেতিয়া আপোনালোকে এনেকুৱা বেঙুনীয়া কালাৰৰ চিহ্ন দেখা পাব। অ'কে। আৰু ধৰক আপুনি কিবা এটা এনচাৰ দিছে, সেই এনচাৰটো দিয়া কনফিউজ হয়নে নহয়, কিবা ডাউট আছে, তেতিয়াহ'লে আপোনালোকে সেইটো ৰিভিউৰ বাবে থৈ দিব পাৰে। এনচাৰটো চেঞ্জো কৰিব পাৰে। তেতিয়া আপোনালোকে এনেকুৱা এটা বেঙুনীয়া কালাৰ চিহ্ন দেখা পাব, য'ত থাকিব এনেকুৱা এটা ৰাইট চিন। আৰু যদি দেখা পাব এনেকৈ দিব লাগে, তাৰ ইনষ্ট্ৰাকশ্যন আপোনালোকে পাই যাব এই পেজটোত। আপোনালোকৰ ওচৰত এটা কুৱেশ্যনৰ এগেইনষ্টত 4টা এনচাৰ থাকিব, তাৰ যিকোনো এটা চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকৰ কনফিউজন থাকে, সেইটো ৰিভিউ কৰিব বিচাৰে, সেইটো তাতে এটা অপশ্যন থাকিব মাৰ্ক ফৰ ৰিভিউ এণ্ড নেক্সট। এইটো কৰিলে আপোনালোকে নেক্সট কুৱেশ্যনটো আহি যাব। ঠিক আছে। আৰু গোটেইখিনি ইনষ্ট্ৰাকশ্যন পঢ়ি লৈ তলত যিটো দেখিছে য়েছ আই এম ৰেডি টু বিগিন, তাত ক্লিক কৰিব লাগিব। আৰু তাত ক্লিক কৰাৰ আগতে মই আপোনালোকক আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ যে এইখন পেজতে আপোনালোকৰ এক্সাম লেংগুৱেজটো চেঞ্জ কৰিব পাৰে। ঠিক আছে। ইয়াত RRB প্ৰভাইড কৰা গোটেইকেইটা লেংগুৱেজে এভেইলেবল থাকিব। জাষ্ট আপোনালোকে কোনটো লেংগুৱেজত এক্সাম দিব বিচাৰে সেইটো চিলেক্ট কৰিলে হ'ল। ইয়াত অসমীয়া থাকিব, বেংগলী থাকিব আৰু টোটেল 15টা ভাষা ইয়াত থাকিব। যিটো ভাষাই আপুনি চিলেক্ট কৰে সেই ভাষাতে নেক্সট আপোনালোকে কুৱেশ্যনবোৰ আহি থাকিব। ঠিক আছে। ত' তাৰপিছত আমি ক্লিক কৰিব লাগিব য়েছ ৰেডি টু বিগিন। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন স্ক্ৰীন দেখা পাব। চাওক, ইয়াতে আপোনালোকৰ টাইম উঠি থাকিব, এক্সামটো কিমান সময় হ'ব, ইয়াতে টাইমবোৰ লাহে লাহে গৈ থাকিব। ঠিক আছে। আৰু যিবোৰ কুৱেশ্যন থাকিব, কুৱেশ্যনবোৰ এনেকৈ দেখা পাব। চাওক, এনচাৰ দিয়া নাই, সেইকাৰণে এইটো ৰেড হৈ আছে। আৰু যদি এনচাৰ দিয়া যায় হৈ যাব গ্ৰীণ। ঠিক আছে। আৰু যদি ভিজিটেড এণ্ড নট এনচাৰ, আপোনালোকে কুৱেশ্যনটো চাই কিন্তু এনচাৰ নিদিয়ে, তেতিয়াহ'লে ৰেড হৈ থাকিব। আৰু যিটো আপোনালোকে অনায়াসে গম পাব যে
এইটো কুৱেশ্যনৰ এনচাৰটো দিয়া নাই, ঠিক আছে। তো ৰেলৱে CBT টেষ্টৰ যিটো লিক আউট হয় এইটো সম্পূৰ্ণ এনেকুৱা ধৰণৰে হয়, হয়তো অলপ চেঞ্জেছ আহিব পাৰে, কিন্তু মই জাষ্ট আপোনালোকক চেম্পলটোহে দেখুৱাই দিছোঁ। অ'কে, তো প্ৰথমতে আপোনালোকৰ এনেকুৱা কুৱেশ্যন থাকিব, চাওক ইয়াতে দুটা লেংগুৱেজত কুৱেশ্যন থাকিব, ইংলিছ আৰু হিন্দী। অ'কে, আপোনালোকৰ হয়তো অসমীয়া আৰু ইংলিছত তেনেকুৱা থাকিব পাৰে, ইংলিছটো হয়তো কমন লেংগুৱেজ হ'ব পাৰে, ঠিক আছে। আৰু যদি ইংলিছটো কমন হয় তেতিয়া ইংলিছত থাকিব, তাৰ তলত থাকিব অসমীয়া, আৰু লগত থাকিব 4টা এনচাৰ, মাল্টিপল চইচ কুৱেশ্যন হ'ব গোটেইবোৰ। তো ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰিব লাগিব, ঠিক আছে। তাৰপিছত তলত চাওক 1 2 3 4, ইয়াৰ যিটো শুদ্ধ উত্তৰ হয় সেইটো আপুনি শুদ্ধ উত্তৰ হয় 1 হয় 1ত ক্লিক কৰিব, 2 হয় 2ত ক্লিক কৰিব, 3 হয় 3ত ক্লিক কৰিব লাগিব, ঠিক আছে। যদি আপোনালোকে ঠিক ক্লিক কৰে আৰু ভাবে যে সেইটো হ'ব লাগিছে, তেতিয়াহ'লে আপোনালোকে যিটো অপশ্যন দিয়া আছে ক্লিয়াৰ ৰেছপন্স, এইটো ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ লগে লগে গোটেইখিনি ক্লিয়াৰ হৈ যাব। তাৰপিছত যদি চাওক আপোনালোকৰ হয়তো এইটো এনচাৰ হ'ব লাগিছিলে 2, অ'কে। চ' আপোনাৰ কনফিউজ হৈ আছে যে এনচাৰটো কি হ'ব। চ' এইটো ধৰক আপুনি 1 চিলেক্ট কৰিলে, এইটো কনফিউজ হৈ আছে, এনচাৰটো হ'ব লাগিছিলে বেলেগ। তো তেতিয়াহ'লে আপোনালোকে মাৰ্ক ফৰ ৰিভিউ এণ্ড নেক্সট, ইয়াক ক্লিক কৰিব পাৰে। অ'কে, ইয়াত ৰিভিউ কৰিব পাৰে। তাৰপিছত আপোনালোকে বেলেগ এটা কুৱেশ্যন আহি যাব, আৰু এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে পিছতো দিব পাৰে, মনত আহে এনচাৰটো, ঠিক আছে। তো ৰিভিউৰ কাৰণে আপোনালোকে থৈ দিব পাৰে। আৰু যদি আপোনালোকে ভাবে যে এনচাৰটো 100% শুদ্ধ হয়, তেতিয়াহ'লে আপোনালোকে যিটো অপশ্যন হ'ব সেইটো চিলেক্ট কৰিব, চিলেক্ট কৰি ছেভ এণ্ড নেক্সট কৰিব। ছেভ এণ্ড নেক্সট কৰাৰ পিছত আপোনালোকে সেই কুৱেশ্যনটোৰ যিটো এনচাৰ আছে সেই এনচাৰটো এডিট কৰিব নোৱাৰে, ঠিক আছে। ঠিক আছে, এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। যদি শুদ্ধ হয় তেতিয়াহ'লেহে আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব, আৰু যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে নট ফৰ ৰিভিউ এণ্ড নেক্সট কৰিব। অ'কে, আৰু এক্সামটো দিয়াৰ আগতে ইনষ্ট্ৰাকশ্যন ভালদৰে পঢ়ি ল'ব, যাতে কোনো চিন হয় বা কোনটো চিন হয় কোনটো ইণ্ডিকেট বুজায় সেইটো ভালদৰে পঢ়ি ল'ব। চ' ফ্ৰেণ্ডছ, আমি CBT এক্সাম টেষ্ট কৰিব লাগে, আৰু মই এইটোৱে কোৱা নাই যে সম্পূৰ্ণ এক্সামটো এনেকুৱা ধৰণে হ'ব, হয়তো অলপ চেঞ্জেছ থাকিব পাৰে, কিন্তু মেইন যিটো এক্সাম CBT এক্সাম এনেকুৱা ধৰণে অনুষ্ঠিত হয়। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি এনেকুৱা ধৰণৰ অনলাইন টেষ্ট প্ৰেক্টিচ কৰিব খোজে বা ঘৰতে বহি এক্সামৰ প্ৰিপাৰেশ্যন কৰিব খোজে, তেতিয়াহ'লে মই আপোনালোকক ৱেবছাইটৰ কথা ক'ম। ত' সেই তাৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব। মই গৈছোঁ ক্ৰ'ম ব্ৰাউজাৰত, আৰু মই ইয়াতে টাইপ কৰিছোঁ indiageek.com। indiageek.com টাইপ কৰি এণ্টাৰ কৰিছোঁ। এণ্টাৰ কৰাৰ লগে লগে ৱেবছাইটটো খোল খাব, আৰু চাওক ইয়াতে কিছুমান অনলাইন টেষ্ট আছে, মই যোগ কৰিছোঁ। চাওক, জেনেৰেল এটিটিউড, হাৰ্বেল ৰিজনিং, এইবিলাক আপোনালোকে চাব পাৰে। বহুত হেল্পফুল হ'ব আপোনালোকৰ ৰেলৱে এক্সামৰ বাবে, বহুত ভাল এটা ৱেবছাইট হয়। আৰু মই এই ৱেবছাইটৰ ওপৰত আগতে ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই ল'ব পাৰে। আৰু যদি আপোনালোকে অনলাইন টেষ্ট দিব পাৰে বা অনলাইন টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব খোজে বা CBT টেষ্টৰ কাৰণে প্ৰিপেয়াৰ হ'ব খোজে, তেতিয়াহ'লে আপোনালোকে চাওক অনলাইন টেষ্ট বুলি কেটেগৰী আছে, তাত ক্লিক কৰিব। ইয়াতে বহুতবোৰ অনলাইন টেষ্ট এভেইলেবল আছে। চাওক, যিহেতু ৰেলৱেত আমাৰ জেনেৰেল নলেজ, ফৰেন টেষ্ট, কাৰেণ্ট এফেয়াৰ্ছ গোটেইবোৰ ইয়াতে পাই যাব। অ'কে, মই জাষ্ট আপোনালোকক চেম্পল এটা দেখুৱাই দিছোঁ অনলাইন টেষ্টবোৰ কেনেকুৱা হ'ব দেখুৱাবৰ কাৰণে। বহুতকেইটা আহিছে, প্ৰথমটো চিলেক্ট কৰিলোঁ। টোটেল নাম্বাৰ অফ কুৱেশ্যন থাকিব 20, আৰু সময় থাকিব 20 মিনিটছ। অ'কে, চ' এইটোত মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাওক ইনষ্ট্ৰাকশ্যন থাকিব, টোটেল নাম্বাৰ অফ কুৱেশ্যন থাকিব 20, টোটেল টাইম থাকিব 20 মিনিটছ, আৰু প্ৰত্যেকটো কুৱেশ্যনতে থাকিব 1 নম্বৰকৈ, আৰু কোনো নেগেটিভ মাৰ্ক নাথাকে। আৰু টেষ্টটো আপোনালোকে ৰিফ্ৰেছ কৰিব মানা কৰিছে, আৰু লাষ্টত দিছে অল দ্য বেষ্ট, ঠিক আছে। আৰু তলত চাওক এটা বুটন দেখা পাইছে, ষ্টাৰ্ট বেষ্ট, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে কিছুমান কুৱেশ্যন আহি আছে, আৰু এটা টাইমটো চাওক, ইয়াতে টাইমটো কমি কমি গৈ আছে। ঠিক তেনেকৈ ৰেলৱেটো আপোনালোকে CBT টেষ্ট যেতিয়া দি থাকিব, আপোনালোকৰ সন্মুখত এনেকুৱা এটা ঘূৰি থাকিব, আৰু টাইমটো গৈ থাকিব। অ'কে, ত' ইয়াতে চাওক কুৱেশ্যনবোৰ আহি গৈছে, ইয়াতে চিলেক্ট কৰি কেনে এনচাৰবোৰ দি থাকিব লাগিব। মই এটা চিলেক্ট কৰি দেখুৱাইছোঁ। চাওক, মই টোটেল 7টা কুৱেশ্যনৰ এনচাৰ দিলোঁ, আৰু মই এতিয়া বাকীকেইটা এনচাৰ নিদিয়াকৈ ছাবমিট কৰিম। অ'কে, তলত যাব, তলত গৈ দেখা পাব ছাবমিট টেষ্ট বুলি, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ লগে লগে
অ'কে, মোৰ এটা কুৱেশ্যনৰ এনচাৰহে শুদ্ধ হৈছে। গতিকে এতিয়া আপোনালোকে চাব পাৰে এইটো মোৰ ভুল হৈছে, মোৰ কাটা চিন আহি গৈছে, আৰু যিটো শুদ্ধ এনচাৰ আছে শুদ্ধ এনচাৰটো হ'ব লাগিছিলে চি। অ'কে, নেক্সটটো চাওক, নেক্সটটো মোৰ ভুল হৈছে আৰু সেইটো শুদ্ধ এনচাৰটো হ'ব লাগিছিলে ডি। এনেকৈ আপোনালোকে গোটেইবোৰ চেক কৰিব লাগে, আৰু সেই কিয় ভুল হ'ল, কি হ'ব লাগিছিলে এনচাৰটো, ডিছকাশ্যনটো ইয়াতে পাই যাব। ত' বহুত এটা ভাল ৱেবছাইট হয় য'ত আপোনালোকে অনলাইন টেষ্টৰ কিছুমান প্ৰিপাৰেশ্যন কৰিব পাৰে, আৰু ৰেলৱে এক্সামৰ যিটো CBT এক্সাম হ'ব এইটো সম্পূৰ্ণ এনেকুৱা ধৰণে হ'ব, তাৰ বাবেও আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, এই ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনাৰ ডিৰেক্টলি ৱেবছাইটটো এক্সেছ কৰিব পাৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে কিবা এটা ভাল লাগিছে, কিবা এটা শিকিব পাৰিছে, ভিডিঅ' লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।